সো হেল্ল' বন্ধুসকল নমস্কাৰ আপোনালোকক স্বাগত কৰিছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে আয়ুষ কা ভিডিঅ' বন্ধু-বান্ধৱীসকল আপোনালোকে জানে যে ছ'চিয়েল মিডিয়াত অলপমান কণ্ট্ৰভাৰ্চি হৈ আছে সেইটো আৰু নেমু টেঙা আৰু ইং এডিক্টেড আৰু টেঙা নিদিবা বন্ধুসকল হেতুলৈ আমি অলপমান কথা পাতিম আপোনালোকে ভিডিঅ'টো লাষ্ট পৰ্যন্ত ওৱাচ কৰিব ভিডিঅ'টো ভাল লাগিব ইয়াক মই লেঙেৰা বুলি মনত ৰাখোঁ কাৰণ ইয়াৰ ভৰি দুখন এখন নৰ্থত এখন ৱেষ্টত এইটো জংঘলৰ ভিতৰত আহি কি কৈ আছে লেংৰা এইটো ক'ব অধিকাৰ নাপায় তই আৰু লেংৰা এইটো লেংৰা হয় তাৰ নিজৰ বডিৰ ওপৰত আৰু এইটো ক'বলৈতো অধিকাৰ নাপায় ছ'চিয়েল মিডিয়াত এইটো অলপমান তোক ৱাৰ্ণিং দি দিলোঁ নেকি চৰি দেই এইটো বডিৰ ওপৰত তাৰ কোৱাৰ কাৰণে কিন্তু ক'বলগীয়া হৈ যায় কাৰণ মোৰ বডিৰ ওপৰত যদি সি ক'বলৈ অধিকাৰ পাইছে দেন তেনেকুৱাতে বুজিলাই নহয় মানে তোৰো কথা কৈছে মানে তোক লেংৰা বুলি কৈছে মই হয়তো নাজানো মই কি বুলি কৈছে তোক বডিৰ ওপৰত কৈছে বুলি মই দেখিছোঁ আৰু মানে তইও লেংৰা সিও লেংৰা সি মানে কণ মই নাজানো তোক দেখিলোঁ আৰু কি আৰু তহঁতে মোক মানে আমাক দেখাবিচোন যে তহঁতৰ বডিত কি হৈছে তহঁতে দুটা মানে বডি লৈ ইমান কাজিয়া কিয় কৰি থাকা দেখাবিচোন খুলি দেখাবিচোন হয় ক্লিপটোতো দেখা পালে নাই আজি মই ৰ'ষ্ট নকৰোঁ কেইটামান কথা কওঁ ঠিক আছে এইজনী হেনো আমাৰ লেঙেৰাৰ ভণ্টি নে বাইদেউ ভাই ইয়াক ছোৱালী কম ল'ৰা বেছি লাগে বে থপৰাত এতিয়া তই কি ক'ম কত হা তই আণ্ডা নেকি আণ্ডা হা এইটো তোক চক নাই এইটোতো ছোৱালী লাগি আছে না এইটো ইমান ডাঙৰ ডাঙৰ চুল তোক চোৱা নাই নেকি আৰু তোকেতো ছোৱালী নিচিনা লাগে হা কি কৈ থাকা তই অলপমান ভালদৰে কথা কবিচোন ভালদৰে ৰষ্ট কৰিবিচোন থত ৰষ্টা নেকি তই থত ক'ব লাগিল তই মোক কৈছিলি ন এটা ৰষ্টত মই হেনো কুকৰ্ম কৰাৰ কাৰণে মই ক্ষীণ তোৰ ভনীয়াৰে কাৰ লগত হ'ব যায় বে ক্ষীণ যে অকল এইটো হৈছে টেঙা নিদিবাৰ ভণ্টি আৰু ইংৰাজীতে কৈ দিলে যে মানে ই বোলে কাৰ লগত বা হ'বলৈ যায় আৰু কি কথা হ'ল মানে এনেকুৱা ইউটিউবাৰক আপোনালোকে কেতিয়া ছাপোৰ্ট নকৰিব মোৰ হিচাপত মই কৈ দিছোঁ আৰু এইটোৱে আৰু কি ক'ম ইয়াৰ কথা কি ক'ম যি হওক তো কাৰো বডিৰ ওপৰত তেনেকৈ কোৱাটো ভাল নহয় ভগৱানে পাপ দিব পেংটা টিকনা মিকনা কৈ তই এতিয়া কৈ আছে যে ভগৱানে মোক পাপ দিব নেকি আৰু এতিয়া কথা হ'ল নেকি তই যে আৰু মই চাইছোঁ তই যে টেটু লগাইছা পুৰা শৰীৰত যদি তই টেটু লগাইছা তই একবাৰ ভাবিছে নেকি হা ভাবিছে ইমান এটা নকটক কি কবি বেলেগক ডাউন দিয়ে ভিটামিন নাই বুলি ভাই চিধা কৈছোঁ তোৰ গাত যদি ভিটামিন থাকিলে তোৰ ভৰি এখন ইষ্টত এখন নৰ্থত তেনেকুৱা ভৰি ইষ্টত আৰু এটা ভৰি নৰ্থত তো হ'বই পাৰে এনেকুৱা ভৰি ভগৱানে যদি দিছে সেইটো লৈ থাকিব লাগিব আৰু এইটো বেয়া কথা নহয় এইটো ভালে কথা হয় এইটো বাৰু নেগেটিভ ল'ব নালাগে হ'লে চিধা কথাটো সেইটোত মোক বেয়া পাই কেনে লাভ নাই যিটো ৰিয়েলিটি মই সেই ৰিয়েলিটিটো কৈ আছোঁ আৰু পাৰিলে তোৰ ভনীয়েৰে এজনী আছে ন তাইক কিবা খোৱাবি বেচেৰিক যদি মই ফু মাৰোঁ তাই উৰি যাব তই এডিক্টেড তই এইবাৰ অলপমান ভাল কথা ক'লি হয় ভিটামিন খিলাবই লাগিব মানে ইমান চিকনা হ'লেতো নহ'ব না ইমান চিকনা হ'লে কোন ভাল পাব দে হয় অলপমান ভিটামিন খুৱাব কবি তোৰ ভিডিঅ'ৰ জৰিয়তে অলপমান কৈ দিবি যে ভিটামিন খ তেনেহ'লেচোন মজা আহিব গমেই পাইছ বাৰু বন্ধুসকল এইটো চিম্পল এণ্টাৰটেইনমেণ্টৰ কাৰণে আছিল এইটো আপোনালোকে নেগেটিভ বুলি নালাব আৰু মানে এইটো আপোনালোকক অলপমান বুজাবলৈ মানে এইটো ভিডিঅ'ত কি হৈছিল মানে কণ্ট্ৰভাৰ্চিটো কি লৈ হৈছে সেইটো আপোনালোকক অলপমান বুজাই দিবলৈ কোচিছ কৰিলোঁ আৰু মানে ইমান এটা ৰষ্ট কৰিলে না মোৰ চেনেলটো নাইকিয়া হৈ যাব সেইকাৰণে মই চিম্পল এণ্টাৰটেইনমেণ্ট দি আপোনালোকক বুজাই দিলোঁ তো ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বাই বাই আজিৰ কাৰণে লগ পাম নেক্সট ভিডিঅ'ত